নহ'ব যে আপোনাক ইয়াৰ পৰা এৰি দিলোঁ থানাত নিবলৈ মই ভৰাই থ'ব লাগে শুনিছে ৰেকৰ্ড হৈ আছে আমি এৰেষ্ট কৰিছোঁ আইনগত ব্যৱস্থা ল'বলৈ মই কি কৰোঁ কি নকৰোঁ আপোনাক মই প্ৰিভেণ্ট কৰিছোঁ ইয়াৰ পৰা পাব নোৱাৰোঁ কিছুমানৰ কাৰণে আপোনাক লৈ যাম মই তাৰপিছত মই আইনগতভাৱে কি ব্যৱস্থা ল'ম আমাৰ সম্পূৰ্ণ পাৱাৰ আছে CRPC মতে বুজি পালে কথাটো আছে আপুনি মোক কিয় যাব নিদিলে মই আপোনাক ক'লোঁ আপোনাক যাব মোৰ অধিকাৰটো ক'ত আপোনাৰ অধিকাৰটো কি আছে এইটো আইনগতভাৱে মই আপোনাক দি যাম মানে আইনগতভাৱে ব্যৱস্থা লোৱা হ'ব অধিকাৰ মোৰ অধিকাৰো নাই মানে আপোনাক অধিকাৰ কিয় নাই আপোনাৰ অধিকাৰ সম্পূৰ্ণ আছে তেতিয়া কিন্তু এই পৰিস্থিতিত ইয়াত আপোনাক আমি এণ্টিচিপেট কৰাৰ পিছত ইমান কথা আপোনাক মই বুজালোঁ তাৰপিছত আপুনি বুজা নাই এতিয়া আপোনাক মই লৈ যাম बोला तरुण बोल কোন এবাৰ সুধিলোঁ তোমালোকৰ দোষকে হ'ল বস্তু লগাই লোৱা যোৱা বেনত আছিলে লুকা লগাই ক'ৰবাত আমিনুল ইছলামক যে গ্ৰেপ্তাৰ কৰা নাই ইমানখিনি কোৱাৰ পিছতো হিন্দু জাগৰণ মঞ্চই দিছে আমি দিছোঁ শিৱসাগৰটো শিমলুগুৰিটো সৌৰভ দত্ত বোলা বিভিন্নজনে দিছে তাৰপিছতো কৰা নাই ক'ৰবাত কেতিয়াবা মোৰ এনেকুৱা লাগে যেন ক'ৰবাত এটা প্লেনিং প্ৰপগেণ্ডাও নেকি কোনোবাই কয়তো এইটো এনেকৈ কৈ দিয়ে মইতো বচাই দিম যি কৰিব লাগে বচাই কোনে দিব পাৰে এইটো জানে কৈও কোনে দিব পাৰে সেইটো আপোনালোকে জানে মোৰ মুখৰ পৰা নকওঁ দিয়কচোন আজি সদায় কৈয়ে থাকোঁ আজি বুজিয়ে পাব মই তাৰ কথা কৈছোঁ তেনেকুৱা থাকিব পাৰে নহয় এইটো বস্তু ঠাণ্ডা কৰিবলৈ এইটো উঠাই দিব লাগে এইটো ঠাণ্ডা কৰিবলৈ এইটো উঠাই দিব লাগে কাৰণ মানুহৰ মুখেৰে কথা পলিটিচিয়ানৰ স্বৰূপবোৰ ধৰিব নোৱাৰি নহয় আজি তই এইটো কৈ দে তোক মই এইটো চাই ল'ম তই এইটো কৈ দে তোক সেইটো মই চাই ল'ম চেৰেমন আলিও বোলে তেনেকৈ কিবা অংকতে ওলাল হেনো আমি কিন্তু খবৰ পাইছোঁ চৰকাৰৰ কথাটো চাওক মই এটা কথা কৈছোঁ মই সিদিনাও কৈছোঁ ৰাইজৰ আগত আপোনালোকৰ সংবাদ মাধ্যমৰ বন্ধুৰ আগত অসমৰ মুখ্যমন্ত্ৰীজনে হিন্দু ৰাষ্ট্ৰৰ কথা কৈছে হিন্দু সভ্যতা সংস্কৃতিৰ কথা কৈছে তেওঁ কৈছে যে মা কামাখ্যাক এই ধৰণে ক'লে আমাৰ সভ্যতা সংস্কৃতি নষ্ট কৰিলে আমি সোধাই নেৰোঁ চেৰমানটো জেলত আছে এইটো বাৰু ওলাই গ'ল আকৌ শুনিছোঁ তেনেকুৱা কিবা কেলকুলেশ্যনতে ওলাল বোলে এতিয়া ইয়াক সোধাই নেৰোঁ কিন্তু ক'লে এইটো এতিয়াও নিজৰ স্থিতিত আছে মানে তেওঁ নিজৰ ষ্টেটমেণ্টত আছে তো মুখ্যমন্ত্ৰীয়ে কৰায়ত্ব কৰিব পৰা নাই ক'ৰবাত মুখ্যমন্ত্ৰী দুৰ্বল নেকি চাগে মুখেৰে চাগে ক'ব লাগে কাৰোবাক ইমপ্ৰেছ কৰিবলৈ হিন্দু সভ্যতা সংস্কৃতিৰ কথা তাৰপিছত চাগে ক'ৰবাত তেওঁ চাগে কয় হ'ব দেচোন মই ক'ব লাগে কৈছোঁ বাবা তহঁত মনে মনে থাক বাবা বুলিতো কয় যে কৈছে হ'ব বাবা মনে মনে থাক মই যি কৰিব লাগে কৰিম ইফালে ক'ব লাগে কৈছোঁ তহঁতো মনে মনে থাক তহঁতো এইটো কৈ থাক হ'ব পাৰে নহ'লেনো গ্ৰেপ্তাৰ কৰিলেহেঁতেন নহয় কাৰণ আমিতো ভাবিছিলোঁ হিন্দু ৰাষ্ট্ৰৰ কথা কৈছে হিন্দু ৰাষ্ট্ৰত হিন্দু ডিক্টেটৰশ্বিপ চলিব মইতো কৈছোঁ মইতো চলাম ভাই মই হিন্দু হয় তেওঁৱেই কৈছে হিন্দু ৰাষ্ট্ৰ হয় তো মুখ্যমন্ত্ৰীয়ে মোক লাইচেঞ্চ দিছে নহয় হিন্দু ৰাষ্ট্ৰ হয় আৰু মই হিন্দু ৰাষ্ট্ৰ হয় বুলি কৈছোঁ তেওঁ কৈছে তাৰমানে মোক লাইচেঞ্চ দিছে তই ডিক্টেটৰশ্বিপ চলা তো মই চলাম এতিয়া তেওঁ যদি এইটো মোক ধৰে মোক বাধা দিয়ে তেতিয়া অসমৰ ৰাইজে স্বৰূপটো গম পাই যাব কোনে কি কয় কোনে কি নকয় মানে মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত কিবা সহায় কৰিছে নহয় তেওঁ মই হিন্দু ৰাষ্ট্ৰ কৈ আছোঁ আমি বহুত দিনৰ পৰা কৈ আছোঁ ন ভাৰতৰ বিভিন্ন ঠাইত কৈছে বিভিন্ন দুদিন আগত তেওঁ কৈছে ভাৰত হিন্দু ৰাষ্ট্ৰ হয় বুলি তাৰমানে আমাৰ কথাটো সমৰ্থন কৰিছে এতিয়া যেতিয়া হিন্দু ৰাষ্ট্ৰ হয় তো হিন্দু ডিক্টেটৰশ্বিপ চলিব নহয় তো ডিক্টেটৰশ্বিপ চলিব আমি যিটো ক'ম সেইটোৱে হ'ব প্ৰশাসনেও আমাৰ কথা শুনিব লাগিব সকলোৱে আমাৰ কথা শুনিব লাগিব কাৰণ মুখ্যমন্ত্ৰীয়ে কৈছে আমি কোৱা কথাটো মুখ্যমন্ত্ৰীয়ে কৈছে মানে ইজ এ গাৰ্জেন অফ দ্য ষ্টেট গাৰ্জেনজনে কৈছে মোক পাৰ্মিশ্যন দি দিছে নহয় দেউতাই যেতিয়া ক'ব তই এফালে যা তো মই যাম দেউতাই যেতিয়া ক'ব তইতো নাখাবি তো মই নাখাওঁ এতিয়া মোক গাৰ্জেণ্টে কৈছে হিন্দু ৰাষ্ট্ৰ হয় যিটো মই কৈ আছিলোঁ এইটো হয় তেওঁ কৈছে হয় মানে মোহৰ মাৰিছে এতিয়াতো মই কৰিম তো মোৰ ডিক্টেটৰশ্বিপ চলিব বাকী তেওঁ সুধিব তেওঁ কিয় কৈছিল তেওঁ যদি আমাক চলাব নিদিয়ে তেতিয়াহ'লে ক'ৰবাত এনেকুৱা লাগিব তেওঁৱেই কি জানিবা অকণমান খেলি মেলি কৰিছে আমিতো কৈছোঁ ন তেওঁ কৈ দিছে আমি সুবিধাই পাইছোঁ এতিয়া ক'বলৈ দুটা বেছিকৈ ক'বলৈ সুবিধা পাইছোঁ নহয় এতিয়াতো কমেই দুটা বেছিকৈ আৰু